নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছো আপোনালোকক আমাৰ এই চেনেল স্লেম এডুলত। আজি আমি মেনচুৰেশ্যন চেপ্টাৰটো আৰম্ভ কৰিম, যাক আমি অসমীয়াত পৰিমিতি বুলিও কওঁ। এই চেপ্টাৰটোৰ মূল দুটা বস্তু হৈছে কালি আৰু পৰিসীমা। পৰিসীমা কয় যিকোনো আকৃতি এটাৰ চাৰিওফালৰ টোটেল বেৰখনৰ টোটেল দিশ, মানে যেনেকৈ যদি এইটো ট্ৰাইংগল হয়, ইয়াৰ টোটেল এই লেংথটোক ক'ব আমি পৰিসীমা বুলি কওঁ। ঠিক আছে, যদি এই তিনিটা এই ত্ৰিভুজটোৰ এইটো বাহুৰ লেংথ এ হয়, এইটোৰ বি আৰু এইটো চি হয়, পৰিসীমা কিমান বুলি কওঁ আমি? ত্ৰিভুজটোৰ এ প্লাছ বি প্লাছ চি। ঠিক আছে, পৰিসীমা মানে হ'ল গোটেই বেৰখনৰ দিশ। ঠিক আছে, ইয়াতে তেনেকে এইটো দিশ হ'ব, ইয়াতে তেনেকে এইটো টোটেল লেংথটো হ'ব, এইটোকে কি কওঁ? এই পৰিসীমা বুলি। তেনেকে চাৰ্কলত বৃত্তত হ'ব এই টোটেল এই লেংথটো কি কওঁ আমি? পৰিসীমা বুলি। ঠিক আছে, আৰু ইয়াতে চাওক, ইয়াতে বৰ্গত আমি এইটো এনেকে কম চাৰিটা যোগ কৰিলে যিমান হয় কমে পৰিসীমা বুলি। বুজি পালে পৰিসীমা কি? আৰু কালি হৈছে আপোনাৰ কালি হৈছে এই গোটেই যিখিনি বস্তু এটাই আগুৰি থকা গোটেই এৰিয়া মানে হ'ল গোটেই ক্ষেত্ৰখিনি। এইখিনি টোটেল যিটো বস্তু হ'ব, টোটেল আপোনাৰ যিমান আগুৰি থকা ঠাই, সেইখিনি কওঁ আমি কালি বুলি। কালিৰ ইউনিট কি হয়? মিটাৰ স্কুৱেৰ বা চেণ্টিমিটাৰ স্কুৱেৰ বা কিলোমিটাৰ স্কুৱেৰ, তেনেকে বা বৰ্গ মিটাৰ বা বৰ্গ চেণ্টিমিটাৰ বা বৰ্গ কিলোমিটাৰ। ঠিক আছে, আৰু পৰিসীমাৰ ইউনিট কিমান হয় আমাৰ? মিটাৰ বা চেণ্টিমিটাৰ বা কিলোমিটাৰ, তেনেকুৱা। বুজি পাইছে আপোনালোকে কালি আৰু পৰিসীমা কি বস্তু, দুটা ডিফাৰেন্স কি? ঠিক আছে, তো আমি স্পেচিফিক এইকেইটা বস্তু আকৃতি কেইটালৈ যাওঁ। এইটো ত্ৰিভুজ এটা, ত্ৰিভুজৰ পৰিসীমা মই ক'লোৱে, যদি এ বি চি হয় লেংথ বাহুকেইটা, তেতিয়াহ'লে পৰিসীমা হ'ব ইমান। আৰু কালি কিমান হ'ব ত্ৰিভুজৰ? কালি হ'ব, এইটো ফৰ্মুলা মনত ৰাখিব লাগিব আপোনালোকে, হাফ ইনটু এইচ ইনটু বি। ঠিক আছে, ইয়াতে এইচ মানে হ'ল উন্নতি। উন্নতি মানে কি? ত্ৰিভুজ এটাৰ এই বিন্দুটোৰ পৰা তলৰ যিটো ভূমি, বি মানে হ'ল বেছ মানে ভূমি। ঠিক আছে, এইডাল বাহুক আমি কম ভূমি বুলি, বেছ বুলি। ঠিক আছে, তো এই বিন্দুটোৰ পৰা ভূমিলৈকে যদি আমি পাৰপেণ্ডিকুলাৰ মানে লম্ব এডাল টানো, সেইডালৰ দিশকে আমি কি কম? উন্নতি বুলি। ঠিক আছে, তো কালি হ'ব হাফ ইনটু এইচ ইনটু বি ত্ৰিভুজৰ কাৰণে। এই ফৰ্মুলাটো মনত ৰাখিব আপোনালোকৰ। ঠিক আছে, নেক্সট তেনেকে এইটো কি এটা ত্ৰিভুজ? এইটো হ'ল সমকোণী ত্ৰিভুজ। ঠিক আছে, সমকোণী ত্ৰিভুজৰ কি? এইটো 90 ডিগ্ৰী। ঠিক আছে, ইয়াতে আপোনালোকে কওক বি কোনটো হ'ব, বেছ কোনটো হ'ব? এইটো হ'ব তলৰ বেছ। ঠিক আছে, আৰু ইয়াতে উন্নতি কিমান হ'ব? উন্নতি হ'ব এই বিন্দুটোৰ পৰা তলৰ বেছলৈকে টানা লম্ব, তো এইডালেই হ'ব, এই বাহুডালেই ইয়াৰ উন্নতি। তো ইয়াৰ কালি কিমান হ'ব? হাফ ইনটু এ ইনটু বি। ঠিক আছে, সমকোণী ত্ৰিভুজৰ আমি এনেকে সহজতে কালি ওলাব পাৰো। ঠিক আছে, তেনেকে এইটো এটা হ'ল সমবাহু ত্ৰিভুজ। সমবাহু ত্ৰিভুজ হলে কি হ'ব? এইটো বাহু এ, এইটো এ, এইটো এ। ঠিক আছে, আৰু এইডাল হ'ব এইচ। ঠিক আছে, সমবাহু ত্ৰিভুজৰ আমি কালি কেনেকে ওলাম? সমবাহু ত্ৰিভুজৰ এইডাল যদি এইচ হয়, উন্নতি হয়, এইডাল যদি 90 ডিগ্ৰী হয়, তেতিয়া আমি এই দুটা ত্ৰিভুজৰ পৰা আমি গম পাম যে এই লেংথটো আৰু এই লেংথটো সমান হয় নে নহয়? এই লেংথটো সমান হ'ব, আৰু এই লেংথটো সমান হলে কিমান হ'ব? এইটো হ'ব a/2, এইটো হ'ব a/2। তো আমি এইচৰ ভ্যালু ওলাব পাৰিম নে? পাৰিম। কেনেকে? এই ট্ৰায়াঙ্গলটো কেনেকুৱা হ'ব? এইটো এইচ, এইটো a/2, আৰু যদি এইটো a হয়, এইচৰ ভ্যালু আমি কেনেকে ওলাম? a টাৰ্মছত পাইথাগোৰাছ থিওৰেম এপ্লাই কৰি, এইটো 90 ডিগ্ৰী। তাৰপৰা কিবা আমি a স্কয়াৰ ইকুৱেল টু h স্কয়াৰ প্লাছ a/2 হোল স্কয়াৰ প্লাস a স্কয়ার ইকুয়াল টু h স্কয়ার প্লাস a স্কয়ার বাই 4। তো আমি h স্কয়ারটো এফালে আনো, আৰু বাকি a স্কয়ার মাইনাস a স্কয়ার বাই 4 কিমান হ'ব? 4 3a স্কয়ার। ঠিক আছে, তো h এর ভ্যালু কিমান হ'ব? √3/2a হয় নে? h এর ভ্যালু √3/2a। গতিকে এই সমবাহু ত্ৰিভুজটোৰ কালি কিমান হ'ব? সমবাহু ত্ৰিভুজটোৰ কালি হ'ব হাফ ইনটু এইচ ইনটু বেছ কিমান? a, আৰু এইচক আমি এই টাৰ্মছত কিমান পাইছিলো? ইয়াতে √3/2a, √3/2a, তো কিমান হ'ব? √3/4a। ঠিক আছে, এই ফৰ্মুলাটো আপোনালোকে ডাইৰেক্টলি মনত ৰাখিব পাৰে। সমবাহু ত্ৰিভুজৰ
এৰিয়া কিমান হ'ব কালি কিমান হ'ব √3/4a ঠিক আছে নেক্সট আমি বৃত্ত লৈ বৃত্তৰ এইডালক কি কয় ব্যাসাৰ্ধ বুলি কওঁ আমি ব্যাসাৰ্ধ ঠিক আছে ইয়াক আমি r এৰে ডিনোট কৰো আৰু যদি এইডাল আমি টোটাল ডালক কিমান কি বুলি কওঁ ব্যাস বুলি কওঁ ব্যাসক আমি ডায়ামিটাৰ বুলি কওঁ আৰু d = সদায় টুৱাইস r হয় এইটো কথা জানো আমি সকলোৱে বৃত্তৰ কালি কিমান হয় কালি মানে হল এই এৰিয়াটো বস্তুটোৱে বৃত্তটোৱে আগুৰি থকা ঠাইখিনিৰ যোগ ঠিক আছে কালিৰ ফৰ্মুলাটো হল বৃত্তৰ পাই r স্কয়াৰ এটো জানো আমি সকলোৱে আৰু পৰিসীমা হ'ব বৃত্তৰ টুৱাইস পাই r ঠিক আছে মানে এই টোটাল দিকটো হ'ব টুৱাইস পাই r ঠিক আছে বৃত্তৰ ৰিলেটেড কেতিয়াবা এনেকুৱা কিছুমান কোৱেশ্চন আহে কয় যে চকা এটাৰ ব্যাসাৰ্ধ যদি r হয় তেতিয়া হলে চকাটোৱে এপাক ঘূৰিলে কিমান যাব ঠিক আছে এইটো কথা আপোনালোকে মনত ৰাখিব চকা এটা এপাক ঘূৰিলে ই তাৰ পৰিসীমাৰ সমান ডিসটেন্স যাব ঠিক আছে চকা এটা যদি এপাক ঘূৰে তেতিয়া হলে ই তাৰ পৰিসীমাৰ সমান ডিসটেন্স অতিক্ৰম কৰিব তো চকা এটা এপাক r ব্যাসাৰ্ধৰ চকা এটা এপাক ঘূৰিলে ই টুৱাইস পাই r ডিসটেন্স যাব ঠিক আছে এই বস্তুটো আমি বহুত কোৱেশ্চনত আহে তেনেকে ঠিক আছে আপোনালোকে মনত ৰাখিব নেক্সট এটো হল এটা বৰ্গৰ কি হয় গটেকিটা বাহু সমান তো বৰ্গৰ পৰিসীমা কিমান হ'ব 4a a + a + a + a ঠিক আছে আৰু কালি কি মানে কেনেকৈ ওলাই বৰ্গৰ a * a ঠিক আছে বৰ্গৰ কালি হয় a স্কয়াৰ মনত ৰাখিব দুটা বাহুৰ পূৰণফল তেনেকে এটো হল আপোনাৰ আয়তৰ চাওক আয়তৰ কি হয় এটো দীঘল বাহুটো আমি যদি l আৰু সৰুটো b লও তেতিয়া হলে আয়তৰ পৰিসীমা কিমান হ'ব l + b + b কিমান হ'ব আয়তৰ পৰিসীমা টুৱাইস l + b ঠিক আছে এটো মনত থাকিব আপোনালোকৰ আৰু আয়তৰ কালি হ'ব l * b ঠিক আছে এটো আয়তৰ কালিৰ ফৰ্মুলা এটা বস্তু মনত ৰাখিব আপোনালোকে তেনেকে এটো কম আমি সামন্তৰিক বুলি সামন্তৰিকৰ কি হয় সামন্তৰিকৰ অপোজিট বাহু দুটা সমান হয় l এটো b আৰু এটো b কিন্তু সামন্তৰিকৰ এই কোণবোৰ 90 ডিগ্ৰী নহয় আয়তৰ এই কোণবোৰ 90 ডিগ্ৰী হয় ঠিক আছে এটো সামন্তৰিক আৰু আয়তৰ এইটোৱে ডিফাৰেন্স ঠিক আছে সামন্তৰিকৰ কালি ফৰ্মুলাটো আছে তোমাৰ h * ভূমি ইয়াতে কিমান h টো যদি এটো উন্নতি লও ভূমি কিমান হ'ব এটো হ'ব l ঠিক আছে আৰু পৰিসীমা কিমান হ'ব পৰিসীমা ফৰ্মুলা একে হ'ব আয়তৰ দৰে কাৰণ l + l + b + b ঠিক আছে পৰিসীমা হ'ব টুৱাইস l + b ঠিক আছে তেনেকে এটো হ'ব ৰম্বাসৰ পৰিসীমা কিমান হ'ব ৰম্বাসৰ কি হয় গটেকিটা বাহুৱে সমান হয় খালি বৰ্গৰ দৰে কি নহয় এই কোণকিটা 90 ডিগ্ৰী নহয় বৰ্গৰ এই গটেকিটা কোণ 90 ডিগ্ৰী হয় ৰম্বাসত নহয় তো বৰ্গৰ পৰিসীমা কিমান হ'ব 4a a + a + a + a আৰু বৰ্গৰ কালি ৰম্বাস ভুল কলো মই আৰু বৰ্গ বুলি ৰম্বাসৰ পৰিসীমা কিমান হ'ব a + a + a + a 4a আৰু কালি কিমান হ'ব ৰম্বাসৰ ফৰ্মুলা এটা আছে তো হাফ ইনটু l1 l2 l1 কি হয় এই কৰ্ণডালৰ যোগ l1 আৰু এই কৰ্ণডালৰ যোগ l2 ঠিক আছে তো এই কৰ্ণডাল যদি আমি l1 l2 বুলি লও ৰম্বাসৰ কালি আমি হাফ ইনটু l1 l2 ৰে পাই যাম ঠিক আছে এইখিনিয়ে ফৰ্মুলা এইখিনি আপোনালোকে মনত ৰাখিব আৰু নেক্সট আমি কেইটামান প্ৰবলেম কৰিম ঠিক আছে সো চাও আমি প্ৰথম কোৱেশ্চনটো লৈ আহো কি কৈছে এখন আয়তাকাৰ পথাৰৰ দিশ 80 মিটাৰ আৰু প্ৰস্থ 60 মিটাৰ পথাৰখনৰ চাৰিওফালে তিনি পাক দিবলৈ কিমান দীঘল তাঁৰ লাগিব ঠিক আছে তো পৰিসীমা মানে কি বুলি কৈছিলো আমি এই গোটেই আয়তাকাৰ পথাৰখনৰ এই গোটেই লেংথটো কি বুলি কওঁ আমি পৰিসীমা ঠিক আছে পৰিসীমা যদি p বুলি ধৰো ঠিক আছে কৈছে চাৰিওফালে তিনি পাক দিবলৈ এপাক দিবলৈ p মিটাৰ লাগিব হয় না আৰু তো তিনি পাক দিবলৈ কিমান লাগিব 3p মিটাৰ হয় না তো আমি পৰিসীমা ওলাই দিলে आंसरটো পাই যাম আয়তাকাৰ পথাৰৰ দিক দিছে 80 প্ৰস্থ দিছে 60 পৰিসীমা কিমান হ'ব 80 + 60 140 880 220 এটো 60 কিমান হ'ব 280 তো 3 * 280 হয় না
বা আমি ডাইৰেক্টলি 2 আপোনালোকে যদি ফৰ্মুলা ইউজ কৰি ভাল পায় তেতিয়াহ'লে ডাইৰেক্ট 2l + b ও ল'ব পাৰে পৰিসীমা l + b কিমান 80 + 60 140 142 280 ঠিক আছে তো এনসারটো কিমান হ'ব 3p গলে that will 24 হাতে গল 2 3 4 840 মিটাৰ এটো হ'ব এনসার নেক্সট কোৱেশ্চন চাও 28 সেন্টিমিটাৰ পৰিসীমা বিশিষ্ট সামন্তৰিক এটাৰ বাহুৰ এটাৰ দিশ 8 সেন্টিমিটাৰ হলে বাকি বাহুকেইটাৰ দিশ নিৰ্ণয় কৰা কি কৈছে সামন্তৰিকটো পৰিসীমা কিমান বুলি কৈছে সামন্তৰিকটা আঁকিলো আমি বা সহজ হ'ব ছবিটো যদি আমি আৰম্ভণিতে আঁকিলো গোটেই প্ৰবলেমটো সহজ হৈ যায় ঠিক আছে ধৰক কিন্তু a যদি হয় সামন্তৰিকৰ এটো a হ'ব এটো b হ'ব এটো b হ'ব পৰিসীমা কিমান বুলি কৈছে 28 সেন্টিমিটাৰ ঠিক আছে আমি এইটোৰ পৰিসীমা কিমান a + b + b 2a + b হয় না এটো পৰিসীমা কিমান বুলি কৈছে 28 সেন্টিমিটাৰ তো ইয়াৰ পৰা আমি a + b কিমান পাম 2 ৰে ইফালে গলে ডিভাইড হ'ব 14 ঠিক আছে তো কৈছে এটা বাহুৰ দিশ 8 সেন্টিমিটাৰ আৰু বাকি বাহুটোৰ দিশ কিমান হ'ব তো ইয়াৰে a বা সাপোজ আমি a ধৰি ললো 8 সেন্টিমিটাৰ a 8 বুলি দিয়া আছে তো a এর মান ইয়াত বহাই আমি b কিমান পাম b হ'ব 14 - a = 14 - 8 কিমান হ'ব 6 সেন্টিমিটাৰ ঠিক আছে তো বাকি বাহুকেইটাৰ দিশ কিমান হ'ব এটা 8 হলে এটু যদি 8 হয় এটু 8 হ'ব এটু 6 হ'ব 6 হ'ব তো বাকি তিনটা বাহুৰ দিশ 8 সেন্টিমিটাৰ আৰু দুটা 6 সেন্টিমিটাৰ 6 সেন্টিমিটাৰ ঠিক আছে নিশ্চয় বুজি পাইছে সহজ প্ৰবলেম একদম নেক্সট টু চাও এটা ত্ৰিভুজৰ বাহুৰ দিশ 10 সেন্টিমিটাৰ 8 সেন্টিমিটাৰ আৰু 6 সেন্টিমিটাৰ হলে ত্ৰিভুজটোৰ কালি হ'ব ঠিক আছে বলকে আমি ত্ৰিভুজটো আকক কেনেকে পাৰে প্ৰথমতে কওক যে এটো কিবা স্পেশাল ধৰণৰ ত্ৰিভুজ হ'ব নেকি কিবা ভাবিব পাৰিছে না আপোনালোকে সমবাহু হয় নেকি নহয় কাৰণ তিনটা বাহু সমান নহয় কিন্তু সমকোণী ত্ৰিভুজ হ'ব পাৰে নেকি চাওকচোন কেনেকে ভাবিম আমি এটো কেনেকে গম পাম যে এটো সমকোণী হয় না এটা বস্তু চাওক আপোনালোকে চাওক যে এই যিকিটা লেংথ 10 8 6 আমি পাইথাগোৰাছৰ থিওৰেম এপ্লাই কৰিব পাৰো নেকি এটা চাওক 10 স্কয়ার = 8 স্কয়ার + 6 স্কয়ার হয় নেকি চাওকচোন হয় নহয় 100 ইফালে 8 স্কয়ার 64 + 36 হয় আছে 64 36 100 হয় আছে তো গটিকে আমি কি গম পালো যে এটো এটা সমকোণী ত্ৰিভুজ আৰু 10 সেন্টিমিটাৰ টো ইয়াৰ কৰ্ণ হ'ব 8 সেন্টিমিটাৰ আৰু 6 সেন্টিমিটাৰ বাকি দুটা বাহু হ'ব ঠিক আছে তো এনেকে মিলাকে দি দিছে আমাক এটো কিমান 10 সেন্টিমিটাৰ আৰু এটো 8 সেন্টিমিটাৰ আৰু এটো 6 সেন্টিমিটাৰ তো সমকোণী ত্ৰিভুজৰ এৰিয়া কালি কেনেকে ওলাইছিল আমি হাফ ইনটু এই দুটা বাহুৰ পূৰণফল আমি কৈছো এইটো ভূমি আৰু এইটো ডাইৰেক্ট উন্নতি হয় ইয়াতে 6 * 8 = 24 ইউনিট কিমান হ'ব সেন্টিমিটাৰ স্কয়াৰ ঠিক আছে পালো আমি এনেকে আনসারটো আপোনালোকে এনেকুৱা কোৱেশ্চনত চাব যে বাহুগুৰৰ এই দিককেইটা এনেকে মিলাই দিছে নেকি ঠিক আছে তেনেকুৱা আৰু কেইটামান নাম্বাৰ আছে মই স্পেসিফিকলি কম আপোনাক এটা 10 8 6 কেইটামান আছে 5 4 3 তেনেকে 5 টো কৰ্ণ হ'ব বেটা বাহু হ'ব কাৰণ 5 স্কয়াৰ = 4 স্কয়াৰ + 3 স্কয়াৰ আৰু এটা লম্বাসৰ কালি 108 বৰ্গ সেন্টিমিটাৰ হলে লম্বাসটোৰ কৰ্ণ দুডালৰ সম্ভাব্য মাপ হ'ব ঠিক আছে সম্ভাব্য মাপ বুলি কৈছে মানে পসিবল আনসাৰ এইকিটা অপচনৰ ভিতৰত আমি উলিয়াব লাগে ঠিক আছে কালি আমি জানো লম্বাসৰ কালিৰ ফৰ্মুলাটো কি আছিল কি কৈছিল আমি হাফ ইনটু l1 ইনটু l2 = 108 l1 l2 কি আছিল কৰ্ণ দুডালৰ দিশ ঠিক আছে তো l1 = l2 = l1 ইনটু l2 কিমান হ'ব 216 ঠিক আছে তো আমি চাও অপচন কিটাৰ কোনটো হয় নেকে নাম্বার 1 18 2 36 321 ঠিক আছে অপচন a টু মিলি আছে অপচন b মিলে নেকি অপচন b চাওক নহয় 360 হয় অপচন c ঠিক আছে তো এই অপচন b আৰু c নহয় অনলি অপচন a হ'ব পাৰে ঠিক আছে কাৰণ এটা মাল্টিপ্লিকেশন টু 216 হৈছে ঠিক আছে নেক্সট প্ৰবলেমলৈ যাও আমি নেক্সট প্ৰবলেমটো কি কৈছে এটা আয়তৰ দিশ 4 গুণ আৰু প্ৰস্থ আধা কৰিলে কালি কিমান গুণ হ'ব ঠিক আছে আয়তৰ কালি কেনেকে ওলাই আমি আয়তৰ কালি হ'ব l * b ঠিক আছে পুৰণা কালি ধৰ l * b
এইটো কি কৈছে দিশটো দুগুণ কৰি দিছে দিশটো 4 গুণ কৰি দিছে তো নতুন দিশ হ'ব 4l আৰু প্ৰস্থটো আধা কৰি দিছে প্ৰস্থটো কৰিছে b/2 আধা কৰি দিছে তো নতুন কালি কিমান হ'ব 2 * 2 ইফালে 2lb ঠিক আছে পুৰণা কালি আছিল lb নতুন কালি হ'ব 2lb তো দুগুণ অপচন বি বহুত সহজ দেখিছে নেক্সট কোৱেশ্চনটো কি কৈছে এটা কোঠাৰ দিশ প্ৰস্থ উচ্চতা ক্ৰমে 7.5 6 and 4 মিটাৰ কোঠাটো 4 বেৰৰ কালি কিমান ঠিক আছে কোঠা এটা আপোনালোকে ইমাজিন কৰক ঠিক আছে কোঠা এটা আপোনালোকে ইমাজিন কৰক কেনেকুৱা ঘনক আয়তীয় ঘনকৰ আকৃতি হ'ব কোঠা এটা হয়নে 4 বেৰ কোন কেইখনক কয় এই চাৰিওফালে থকা এইখনক হয়নে এই চাৰিওফালে থকা এইখনক তলৰখন আৰু ওপৰখন বেৰ নকয় এই চাৰিকেইখনৰ কালি টোটেল কালিটো সুধিছে ঠিক আছে এইফালৰ এইখনৰ কালি কিমান হ'ব এই প্ৰথমতে এই কালিখনৰ লও এইখনৰ কিমান হ'ব এইখনৰ এটো যদি হাইট হয় এটো যদি বি বুলি ধৰো আৰু এটো এল ঠিক আছে এইখনৰ কিমান হ'ব কালি বিএইচ হয়নে বিএইচ তেনেকে ইয়াৰ অপজিটৰ এইখনৰ কিমান হ'ব এইখনৰো হ'ব বিএইচ তো এই দুখনৰ টুৱাইস বিএইচ হ'ব প্লাস এইফালৰ এই দীঘল এইখনৰ কিমান হ'ব চাওক এইখনৰ কালি কিমান হ'ব length into এটো এটা আয়ত হ'ব হয়নে নাই এটো আয়ত আকাৰৰ হ'ব তো length into h lh হ'ব তেনেকে এইখনৰ ইয়াৰ অপজিটৰ খনৰ কিমান হ'ব l into h ধৰিব পাৰিছে আপোনালোকে মই কৈছো যে চাৰিখন বেৰ আকৌ ইয়াতে আকি দেখাই দিছো চাও চাৰিখন বেৰ হ'ব এইখন এখন বেৰ হ'ব ঠিক আছে এইখন বেৰৰ কালি কিমান হ'ব এটো যদি l ল আমি এটো h দিছে হাইট আৰু এটো b লৈছো আমি তো এইখন আমি ইয়াৰ পৰা যদিও এনেকে দেখিছো এইখন আসলে কি আকাৰৰ ঘৰৰ চাৰি আপোনালোকে নিজৰ কোঠাটোলৈ চাওক চাৰিওফালে আপোনালোকৰ কোঠাৰ বেৰবোৰ কি আকাৰৰ আয়ত আকাৰৰ হয়নে তো আয়ত আকাৰৰ যদি তাৰ হাইটটো h হয় তাৰ লেংথটো যদি l হয় তেতিয়াহলে তাৰ কালি কিমান হ'ব lh হ'ব ঠিক আছে আমাক টোটেল সুধিছে গোটেই চাৰিখনৰ এইখন যদি lh হয় তাৰ বিপৰীত ফালৰখনৰ কিমান হ'ব lh হ'ব এখানে আমি দুখন লৈছো আৰু নেক্সট তেনেকে আপোনালোকৰ এইটো সাইডৰ খনৰ এইটো যদি b হয় এইটো যদি h হয় তেতিয়াহলে কালি কিমান হ'ব bh তাৰ অপজিট খনৰ bh তো দুটা bh থাকিব তো এইটোৱে হ'ব আপোনালোকৰ টোটেল কালি তো কিমান হ'ব আপোনালোকে নিজে ক্যালকুলেশনটো কৰিছে ঠিক আছে আৰু অপচনটো আমাৰ কমেন্টত জনাব ঠিক আছে নেক্সট কোৱেশ্চনটো কি কৈছে এটা বৃত্তৰ আৰু বৰ্গৰ কালি সমান হলে তলৰ কোনটো সত্য এটা পৰিসীমা সমান বৃত্তৰ পৰিসীমা ডাঙৰ বৰ্গৰ পৰিসীমা ডাঙৰ বা none of this মানে এটা পৰিসীমা কিটা আমি কম্পেয়াৰ কৰিব লাগিব তো দিয়া কি আছে বৃত্তৰ আৰু বৰ্গৰ কালি সমান তো আমি কি লিখিব পাৰো পাই r স্কয়াৰ ইকুৱেল টু a স্কয়াৰ হয়নে তো নেক্সট কি লিখিব পাৰো আমি r ইকুৱেল টু a by root over pi কেনেকৈ পাম আমি তো r স্কয়াৰ ইকুৱেল টু a স্কয়াৰ বাই পাই তাৰ পিছত r ইকুৱেল টু আমি a by root pi পাইছো ঠিক আছে r আৰু a ৰ ৰিলেচন এটা পালো আমি এতিয়া আমি ইহতৰ পৰিসীমা কিটা কম্পেয়াৰ কৰিম বৃত্তৰ পৰিসীমা কিমান হ'ব 2 pi r আৰু বৰ্গৰ পৰিসীমা 4a তো এটা কোনটো ডাঙৰ কোনটো সৰু হেতু আমি কম্পেয়াৰ কৰিব লাগে তো আৰু আমি এই টাৰ্মছত লিখো পোৱা ৰিলেচনটোৰ পৰা কি হ'ব 2 pi a by root pi equal to 2 root pi a ঠিক আছে তো 2 root pi a আৰু 4a কোনটো ডাঙৰ হ'ব root pi ভ্যালু কিমান হ'ব root over 3.14 তো 2 তকৈ কম হ'ব ঠিক আছে তো 2 তকৈ যদি কম হয় তো আমি চাইয়ে ক'ব পাৰো যে 2 root pi a ভ্যালুটো 4a তকৈ কম হ'ব তাৰ মানে বৃত্তৰ পৰিসীমাটো বৰ্গৰ পৰিসীমাতকৈ কম হ'ব চাওক আপোনালোকে ভিডিওটো পজ কৰি চাওক লাগিলে বুজি পাইছেনে তো আমি এনেকৈ চাইয়ে ক'ব পাৰো যে বস্তুটো বৃত্তৰ পৰিসীমাটো বৰ্গৰ পৰিসীমাতকৈ কম হ'ব চাওক অপচন কোনটো দিয়া আছে ফেৰ পৰিসীমা সমান বৃত্তৰ পৰিসীমা ডাঙৰ বৰ্গৰ পৰিসীমা অপচন সি হ'ব বৰ্গৰ পৰিসীমা ডাঙৰ ঠিক আছে আজিলৈকে ইমানতে এৰিলো ফ্ৰেন্ড আশা কৰো আপোনালোকে ভিডিওটোৰ পৰা কিবা শিকিব পাৰিলে নেক্সট আমি মেনচুৰেচনৰ আৰু কেইটামান ভাল ভাল প্ৰবলেম হাতত লম
তো যদি ভিডিওটো চাই ভাল পাইছে তেনেহ'লে লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব যাতে আপোনালোকে আগলৈও আমাৰ এনেকুৱা ভিডিঅ' পাই থাকে আৰু যিসকলে প্ৰিপেয়াৰ কৰিছে তেওঁলোকে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব ঠিক আছে বাই বাই